এইটো চাওক হনুমানৰ মূৰ্তি। জয় শ্ৰীৰাম। কি আছিলে নামটো কি আছিলে তোৰ? এইটো কি বুলি কয়? চানপাপৰি। মুখত দিলে বমি যায়। সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লো। তো প্ৰথমে আপোনালোকক ধন্যবাদ জনাবলৈ ওলাইছোঁ। মানে ইয়াৰ আগত যিটো মই ভিডিঅ' দিছিলোঁ পৰহি দিনা, সেই ভিডিঅ'টো মানে ইমান সঁহাৰি দিছে আপোনালোকে, মানে মই আচৰিত হৈ গৈছোঁ। কাৰণ মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ নায়েই, একদমেই কম, 219টামান আছিলে। তো সেই ভিডিঅ'টোত আজিলৈকে মানে 10,000+ ভিউ হৈছে। তো ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক মানে বহুত বহুত ধন্যবাদ। আৰু মোৰ ভাষা নোহোৱা হৈছে কেনেকৈ মানে আপোনালোকৰ সেই কৃতজ্ঞতাখিনি মই স্বীকাৰ কৰিম। তো এনেকৈ মৰম দি গ'লে আৰু নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম। তো আজিও মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিম। তাৰ কাৰণে মই গৈ আছোঁ এতিয়া নলবাৰী জিলাৰে আন দুখন বিশেষ ৰাগ, সেই ৰাগ দুখন দেখাবলৈ গৈ আছোঁ। তো অকণো পলম নকৰি বলক, ভিডিঅ'টো যিহেতু আৰম্ভ হৈছে আপোনালোকে মোৰ লগত গৈ থাকক, আপোনালোকক দেখাই আছোঁ। এই প্ৰথমখন ৰাসস্থলী আহি পালোঁ। এইখনৰ হাতৰ বৰি আপোনাৰ বৰভাগৰ পিনে আছে। তো এয়া চাওক, আগতে ৰাসস্থলী পাই গ'লোঁ। এয়া চাওক মূল মণ্ডপ। এতিয়া আপোনালোকক মূল মূৰ্তিটো দেখাইছোঁ। ইয়াৰে এইটো মেইন মূৰ্তি ৰাধা কৃষ্ণ। জুম আউট কৰি দিছোঁ, চাই লওক। যিহেতু আমি সকলোৱে জানো যে আমাৰ নলবাৰীত বিশেষকৈ মূৰ্তি ৰাসক বেছি প্ৰাধান্য দিয়া হয়, গতিকে এই ৰাসখনতো মূৰ্তিকে বেছি প্ৰাধান্য দিয়া হৈছে। তো ইয়াত বিভিন্ন মূৰ্তি বিভিন্ন অৱতাৰত বনাইছে। তো আপোনালোকক দেখাইছোঁ, চাই যাওক। এইখন ৰাসত ইমান মানুহ হোৱা নাই এতিয়া, পিছলৈ হ'ব নিশ্চয়। তথাপিও আহি বহুত ভাল লাগিল বা আপোনালোককো দেখালোঁ দৃশ্যখিনি। এতিয়া আন এখন ৰাসত গৈ আছোঁ। সেইখন হ'ল সত্ৰ বুলি কয়, ডাঙৰ সত্ৰ। ইয়াৰ পৰা আৰু 3 কিলোমিটাৰমান হয়। তো বলক, আমি সত্ৰ ৰাস মন্দিৰ আহি পালোঁ। এইখনে মেইন গেট, চাই লওক। মজা বনাইছে গাইজ। তো বলক ভিতৰলৈ যাওঁ, কি কি আছে দেখাওঁ আপোনালোকক। গাইজ ইয়াত এনেকৈ চেলফি পইণ্ট বনোৱা হৈছে আৰু এইটো পানীৰে ফোৱাৰা বনাইছে। চাওক, পানী পূৰা ওলাইছে, বঢ়িয়া লগা হৈছে দৃশ্যটো। আৰু সৌটো ৰাস মন্দিৰ। তো দৃশ্যখিনি চাই লওক। এইফালে মূৰ্তিবিলাক আছে, সৌফালেও মূৰ্তি আছে। তো গোটেই পৰিৱেশটো দেখাইছোঁ, এবাৰ চাই লওক। গাইজ ইয়াত সৰুকৈ এখন চিৰিয়াখানাও বনাইছে। তো আপোনালোকক দেখাইছোঁ, তাৰ লগতে কৃষক পৰিয়ালে কেনেকৈ মানে খেতি বাতি কৰে সেইটো দেখাইছে। আপোনালোকক দেখাইছোঁ, চাওক।
লাগছে যাই পেলাই বঢ়িয়া লাগছে হে বঢ়িয়া লাগছে মানুহ বেছি হোৱা নাই না আৰু গাইজ মানুহ বেছি হেৰি অলপ দিগদাৰ ভিডিঅ' বনাওঁতে এতিয়া মানুহ বেছি নাই না তো বঢ়িয়া লাগছে আৰু মূৰ্তি ৰাখে বেছি আপোনালোকে জানে যে নলবাৰীত মূৰ্তি ৰাখে বেছি বেছি তো জুবিনদাৰ গান বাজি আছে গোটেই কপিয়াত লাগিব পাৰে আপোনাক দৃশ্যকে দেখাইছোঁ চাই লওক ইয়াত গাইজ মেলাৰো ব্যৱস্থা আছে বিভিন্ন দোকান আছে ইয়াতে ঘুগুনিৰ দোকান আমাৰ পকৰীৰ দোকান ফুচকাৰ দোকান চাহৰ দোকান চব আছে তো সকলোবিলাক আছে তাৰ লগতে ইয়াত এটা হনুমানৰ মূৰ্তিও বনাইছে ডাঙৰকৈ আপোনালোকক দেখাইছোঁ চাওক এইটো চাওক হনুমানৰ মূৰ্তি জয় শ্ৰীৰাম এইটো বস্তু কি আছিলে নামটো কি আছিলে তোৰ এইটো কি বুলি কয় চানপাপৰি মুখত দিলে পমি যায় এইটো ৰোলাৰ কোষ্টাৰ সৰু বাচ্চাগিলাখনে উঠি যাই আছে তো গাইজ ৰাস বুলি ক'লে আমি মিঠাইটো বিচাৰি গোটেই মিঠাইৰ দোকানো আছে এইটো জিলাপি চাওক খুৰমা চুৰমা চব পাব ইয়াতে আমাৰ লগত আছে সভাপতি কেনে পেলাক সত্ৰ ৰাখছে কৈ দিয়ক অলপ মিঠাই ল'ব জিলাপি কিমানকৈ ল'লাক জিলাপি জিলাপি 150 টকা আৰু ইয়াতে দেখি চব বস্তুৱে পাই দেখোন ন কাপোৰ পাই মছলাৰ পাই চব আছে খোৱা লোৱাৰ কিন্তু বেছি আছে ধৰক চাওমিন পোলাও এইবিলাকৰ বেছি আৰু ফুচকা ভাল লাগছে আৰু আহিব মানুহ তো ঠিক আছে আপোনালোকেও আহিব সত্ৰ দামোদৰ দাম সত্ৰ বৰবাগ তো গাইজ ৰাস বুলি আমাক এতিয়া ঘুগনি ক'ব সভাপতি গাইজ এই ঘুগনি আৰু কণী এই অকিলে আৰম্ভ কৰিছে ক তো গাইজ ঘুগনি বেয়া নাই ভাল হৈছে ভাল হৈছে বঢ়িয়া তো গাইজ আপোনালোকে সত্ৰধৰক আহিব পাৰে 21 তাৰিখলৈকে আছে 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত ৰাস তো আপোনালোকেতো দৃশ্যখিনি দেখা পালে ভালেই লাগিল তো আপোনালোকে যদি বিচাৰে আহিব পাৰে বেছি দূৰ নহয় এইখিনি বৰভাগৰ কি বুলি কয় সত্ৰ দামোদৰ ধাম সত্ৰ তো মেডিকেল কলেজ ৰোডতে আছে যদি আপোনালোকে হাতুৰগুৰি ৰাসলৈ আহিব বিচাৰে তেতিয়াহ'লে ঘগ্ৰাপাৰ চকৰ পৰা যিটো মেডিকেল ৰোড সেইটো ৰাস্তাৰে আহি কিনে মেডিকেলৰ চকটো পাৰ হৈ কিনে এটা চক পাব পদুমগুৰি চক বুলি কয় সেই চকটোৰ কাষতে ৰাসখন হয় হাতুৰগুৰি ৰাস আৰু তাৰ পৰা যদি আপোনালোকে চিধাই আহে আপোনালোকে সেই ৰাস্তাটোতে 3 কিলোমিটাৰমান আহিলে আপোনালোকে দামোদৰ ধাম সত্ৰ পাব তো ৰাস্তাৰ কাষতে আপোনালোকৰ কোনো অসুবিধা নহয় তো ধুনীয়াকৈ আহি কিনে আপোনালোকে এই ৰাস দুখন চাব পাৰে যদি আপোনালোকে ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰধান কথা যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেতিয়া কমেণ্টত জনাই দিব মই এইখিনি শুধৰাবৰ বাবে চেষ্টা কৰিম তো পুনৰ লগ পাম ৰাসৰ আন এটি ভিডিঅ'ত তেতিয়ালৈ এৰিছোঁ বাই বাই